নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে মোৰ গাড়ীখন ধুব লগা আছে। আজি গাড়ীখন ধুওঁ, দোকানলৈ যাওঁ, চেম্পু দুই পেকেট চেম্পু আনো, আৰু ইফালে মেকুৰী কান্দি আছে। গোটেই এইটো মেকুৰী কান্দি আছে, ৰ'ব তাৰ আগতে দি লওঁ, বিস্কুট দি লওঁ, দি আছোঁ। অঁ মেকি এইটো নাই নাকান্দি আৰু চুপচাপ থাকিব। এতিয়া মই গাড়ীখন উলিয়াম, তাৰ আগতে মই দোকানলৈ যাওঁ, দোকানলৈ গৈ চেম্পু 2 পেকেট লৈ আহোঁ। বলক 2 পেকেট নহয় 6 পেকেটমান লৈ আহিম, গা ধুব লাগিব, 6 পেকেটমান লৈ আহিম। বলক চেম্পু লৈ আহোঁ। আজি গোটেই দিনটো সুন্দৰ ৰ'দ দিলে, চোৱা এতিয়াও ৰ'দ আছে, মোৰ মুখত ৰ'দৰ পোহৰ পৰিছে। বলক দোকানৰ পৰা গৈ আহোঁ। যোৱাটো দিন বৰষুণ দি এতিয়াও পানী আছে ৰাস্তাত। এইটো আমাৰ ঘৰৰ ৰাস্তাটো, চোৱা একেবাৰে বোকা সোমাবই নোৱাৰি। এই চোৱা একেবাৰে বোকা হৈ গৈছে। এতিয়া লৈ আনিলোঁ ছানচিল্ক চেম্পু, গাও ধুম, গাড়ীখনো ধুম। এতিয়া গাড়ীখন উলিয়াই ল'লোঁ। এতিয়া গাড়ীখন দংকলৰ পাৰলৈ লৈ যাম। এতিয়া গাড়ীখন জাগাত লৈ লৈছোঁ, ধুই আছোঁ। পিছপিনে চাই থাকক আপোনালোকে, গাড়ীখন ধুই আছোঁ। গাড়ী কেনেকৈ ধুই শিকাই আছোঁ আপোনালোকক। আৰু এটা কথা, মোৰ মটৰ নাই, দমকলৰ পানীৰে গাড়ীখন ধুম, আপোনালোকে চাই থাকিব। বলক গাড়ীখন ধুম। এইখিনি গুলি লৈছোঁ, চেম্পুখিনি পানীত বঢ়িয়াকৈ গুলি লৈছোঁ। এতিয়া গাড়ীখন ধুই আছোঁ। গাড়ীখনত চেম্পু মাৰা হৈ গ'ল, এতিয়া পানী মাৰিম। হিৰো একেবাৰে চাফা, গাড়ী ধোৱা হৈ গ'ল। এতিয়া নিজেও ধুম, গাড়ীখন এতিয়া সিফালে লৈ যাওঁ। গাড়ী ধোৱা ইয়াতে ষ্টেণ্ড কৰি থৈ দিছোঁ, অলপ দেৰিকৈ গাড়ীখন শুকাব। তাৰপিছত গাড়ীখন ধোৱা হ'ল, এতিয়া মই নিজে গা ধুম। এতিয়া কাপোৰ চাপোৰ সলাই লৈ গা ধুই আছোঁ। গা ধুলোঁ, তাৰপিছত এতিয়া হেলমেট লৈ মাস্ক পিন্ধি বাঘমাৰাৰ পৰা আহোঁ, এপাক ঘূৰি আহোঁ। বলক যাওঁ। বলক এতিয়া ফুৰি আহোঁ।
চেক কरूंगा তো ইউটিউব চ্যানেল কি হবে আমি নচলাই আছো এটা আমার চ্যানেলটো সাবস্ক্রাইব করছিলা আমি আছো দেবিদৰ দোকানত আহিছো দেবিদৰ ভাইটি এইটো দেখিছো আপোনাৰ আগৰ ভিডিঅ' এটা দেখিছিলি এই যে ক'ত গৈছিলো এটা যে হেয়া এই শ্বুটিং হৈছিল যে এই শ্বুটিঙৰ ভিডিঅ'টোত ভাইটিয়ে দেখিছিল এখন দেবিদৰ দোকান আৰু এই দোকানখনৰ মালিক যোন যায় তেওঁ গৈছিল শ্বুটিং কিবোৰ্ড বজাই আমি একেলগে গৈছিলোঁ ইয়াৰ পৰা মই এটা কিবা এটা ল'ম এই চাৰ্জিং লাইটৰ এটা দৰকাৰ হৈ আছে চাৰ্জিং লাইট এটা ল'ম আজিকালি অবশ্য কাটিবৰা আমাৰ চ্যানেল আছিল সাবস্ক্রাইব কৰি দিম এখন আমাৰ বাখমাৰা আৰু লকডাউনৰ কাৰণে বহু কম আগতেতো বহুত আছিল ইয়াত বজাৰ বহে এইখিনিত এখন ডাঙৰ বজাৰ হয় বাখমাৰা বজাৰ পিছত লকডাউনৰ কাৰণে বজাৰ চজাৰটো বন্ধ একেবাৰে শূন্য চকৰ পৰা আহিলোঁ এই দেউতাৰ কিবা এই টেবলেট কেইটামান আনিলোঁ এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই